So hello guys, আকৌ এটি নতুন ভিডিঅ সৈতে মই Assam Traveller আপোনালোকৰ আকৌ এটি ধুনীয়া ভিউজ আনিবলৈ চেষ্টা কৰিম আৰু এইবাৰ এটা কথা শুনিছিলো যে 2022 to 2023 বেষ্ট ডিস্ট্ৰিক্ট হিচাপে তিনচুকীয়া ডিস্ট্ৰিক্টখনক সিলেক্ট কৰা হৈছিল। সো আজি তিনচুকীয়া ডিস্ট্ৰিক্টৰ ডিগবৈ সমষ্টিটোত কিমান কিটা ধুনীয়া ধুনীয়া প্লেস আছে কি আছে যাও চাবলে কেনেকুৱা লাগে চাই থাকক। বলক আমাৰ লগত আপোনালোকো গৈ থাকক আৰু সকলোৱে চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰি লব হা। বলক তেন্তে গৈ থাকো আজি। সো এফালে হা কি হল দে এই দে অকমান দি দে অলপকে দিয়া অলপ দিয়া হা দিয়া অলপ দে এই দে বাই 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 হল বাই বাই থাক কি হল কয় এতিয়া কেলে চিৰিয়াছলি পলাইছ কেলে এতিয়া কোনজনী চাও আগলে হৈ যাব কি হল ক হা এ ৰবা অফ কৰি দে কি হল ক কি এফালা ব্লগছ বনাই আছো আৰু কি কৰিব লাগে আৰু মজা বাই বাই যাওঁ দে মই দে খবৰ দি দে দিয়া এ বোন এফালে আহা আজি কাৰ বাৰ্থডে হেপী বাৰ্থডে Thank you. এইটো আজি বাৰ্থডে বয় ৰখা আহি আছো দেই তো গাইজ এতিয়া আমি যাবলৈ ওলালো আমি দুজন যাব ওলাইছো এজন অকণমান লাষ্ট কৰি অকণমান বেলেগ ফালে মুখখন ঘূৰাই দিছে বাৰু তো যাওঁ চাই আহোঁগৈ বলক ৰাস্তা ফালে আহি গ'লো গৈ থাকোঁ চলোৱা তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি আহি পাই গ'লোহি বাৰু ডিগবৈ পাৰ্কখন লাগ বেয়া থকাৰ কাৰণে চাব নাপালোঁ বেলেগ জেগাত যাওঁ আৰু মূৰত খোলা থাকিব লাগে বেলেগ জেগা সো ইয়াতে অকণমান ৰখোঁ এইফালে চব মজা লাগিছে ৰখি মেলি অকণ ফটো দুখন মাৰি লওঁ মাৰি যাওঁ আৰু বেলেগত যাম তো এতিয়া ইয়াৰ পৰা যাবলৈ ওলালোঁ ইয়াৰ পৰা যাওঁ আৰু বেলেগ এখন জেগালৈ এতিয়া যাম মিউজিয়ামটো চাই আহোঁগৈ ভিতৰত চাগে মোবাইল নিব নিদিয়ে বা কেমেৰাও নিব নিদিয়ে তো বাহিৰৰ পৰা চাই লগে নেকি আজি ভিডিঅ'টো ভাল লাগিব নাই আমাৰ 22 চনৰ পৰা 23 চনত তিনচুকীয়া ডিষ্ট্ৰিক্টখন বেষ্ট ডিষ্ট্ৰিক্ট হিচাপে চিলেক্ট কৰিছিলে হয় নাই তো আমি চাওঁ কি বেষ্ট ডিষ্ট্ৰিক্ট এই জানুৱাৰী পৰা গোটেই তিনচুকীয়া যিমান জিলা আছে জিলাখনত যিমান যি আছে চব ঘূৰি খতম কৰি দিম চব দেখাম এবাৰ তিনচুকীয়া জিলা কিয় বেষ্ট বুলি চিলেক্ট কৰিছিলে তো যাওঁ ইয়াতে ৰখিলোঁ সেইখন পাৰ্কখন তাতে যাব নিদিয়ে এখন বন্ধ হৈ গ'ল লিখা আছে 10 to 7 এতিয়াতো কেইটা বাজিছেনো বেছি সময় হোৱাই নাই দেখোন 4টামান বাজিছে বন্ধ হ'লেই একো নাই আৰু বেলেগ জেগাটো গৈ আহোঁ ব'লা ডিগবৈ ট্ৰেইন ষ্টেচন এক দুই তিনিটা ট্ৰেইন আলি আছে মানে এফালে মই গৈ আছোঁ
মাতটো নাই শুনা চাগে ন ইয়াত ভিডিঅ' কৰিব নিদিয়ে কেলা নকৰিবা জিলগলৈ যাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান ডিগবৈ মিউজিয়ামটো কেতিয়া 1901 চনৰ পৰা 2001 বুজিয়ে নাপালেতো কিনো একদম পুৰণা দিনৰ টেকি স্কুটাৰ ৰাস্তা নাই এনেই জাষ্ট দেখাব পৰা যায় আৰু এইফালে ট্ৰেক্টৰ এই স্কুটাৰ এখন চাওঁ সেই চকাকেইটা চা ডেমো হয় নে ৰিয়েল হয় ধৰিব নোৱাৰি ডেমো নেকি ৰিয়েল হয় এখন আমাৰ ঘৰতে আছিলে এইটো কি হয় ৱাটাৰ বুষ্টাৰ পাম্প ষ্ট্ৰীম কণ্ট্ৰল মজা মজা এইটো কি কৈছ সেইটো পানী দি আছে দেখোন সেই পাইপডালে এইটো কিহৰ হয় ধৰিব নাই পৰা তলত পানী আছে পানীত ঢালি আছে চব চিকুণ কৰিছে চাগে চব ভাল লাগিছে তোমাৰ লগত ইনষ্টাগ্ৰামৰ চিন্তা কৰিলে হয় এইফালে যা যেনেকৈ ইনষ্টাগ্ৰামত ফটো দিব পাৰি ন এইখন কি হয় মানুহ উঠাই নিয়া ৰথখন নেকি ৰথৰ নিচিনা নেকি মানুহ উঠাই নিয়া হে বোলে চাগে আগফালে চাগে ঘোঁৰা চোৰা দি নিছিলে চাগে তোমাৰ ঘৰৰে মানুহ হয় এজন তোমাৰ ঘৰৰে হয় তাৰপিছত এইটো বাৰু বুজি হট অইল পাম্প তেনেকুৱা আছিলে বাবৰে ফায়াৰ ব্ৰিগেডখন এনেকুৱা আছিলে নেকি এখন চলাই ভাল লাগিব যদি এতিয়াও থাকে এনেকুৱা সেই নাই এখন চালো এই ফুল চুল মাৰি দিছে এই কেয়াৰফুল মানুহবোৰ আহিলেও চাবলৈ হ'লে অলপ যত্ন ৰাখিব নিজৰে বস্তু চাবলৈ পোৱা গৈছে আগৰ দিনৰ বস্তু এতিয়াতো নাই এইবোৰ এইটো হেৰি নেকি বোমৰ হেৰি নেকি চাইল নে কি কয় নাজানো আৰু ইমান এইবোৰ সেইটো কি এইবোৰ নাজানো আৰু এইবোৰ তেলে উলিওৱা কিবা খাত হয় ই পুতলাকেইটা দেখিলে হ'ল আৰু চুমাই খাবগৈ এতিয়া এইটো হেৰি ককাই কাঢ়িছে চুৰজ এবাৰ মাৰিব খাই তেল ভৰাই আছে এই গাড়ীখন উঠি যাব মন আছে পাৰি নে নোৱাৰি হে ভয় বেয়া লাগে ন উঠিবলৈ পচি মেলি আছে আমাৰ ড্ৰাইভাৰ উঠি গ'ল এনেকৈ তুমি ষ্টেজ হৈ থকা আছে মানুহে তোমাৰ লগতে ফটো ল'বহি নামি দিয়া এই বাদ দিয়া ফটো চটো নামি দিয়া বামৰে খাই আছে ন চবেই যদি দিনটোত 100টা উঠেই এখন ভাগিয়ে থাকিব
আগৰ নিচিনা গাড়ীবোৰ মিহিলাই না গাড়ী খোল নাখায় বাৰু লক চিষ্টেম এইবোৰ ডাইৰেক্ট চাবি লক হেণ্ডেল চেণ্ডেল নাই কিন্তু ভাল লাগিছে ষ্টিং পাতো ইমান মানে হেৰি সৰু মৰুকে এখন কি বুলি ক'ম এতিয়া কি গাড়ী বুলি ক'ম এখন তোমাৰ মানে এইখন গাড়ী আমি চলাব নোৱাৰোঁ মানে ব্ৰিটিছে চলাব পাৰিব ব্ৰিটিছে পাৰিব আৰু পূৰা বৰ সাংঘাতিক গাড়ীখন চব ভিতৰতো এবাৰ আগফালে চিটটো ডাবল মই বোলো কোন ৰখি আছে এইডোখৰত চাপনিহে বা তেলৰ লিটাৰ কেইটকা 1 লিটাৰ তেলৰ কেইটকা 2 টকামান হ'ব চাগে ন এই ইংলিছত কয় 2 rupees হাঁহিছে দেখোন হাঁহিছে মজা লাগিছে দেই মজা লাগিছে ইমান ধুনীয়া আৰু দুটামান বস্তু আছে সেইকেইটা চামগেইটা সেইটা দেখি অহা কেৰাহীখন এতিয়া দেখিলোঁ মানে ইয়াত থকা বস্তুখিনি দেখাইছে কিছুমান দূৰত আছে মানে বুজিছোঁ দিয়ক কাঁহীটোৰেহে আৰম্ভণি হ'ল একো নকয় এবাৰ মানে কাঁহে ধৰি আছে অলপ ঠাণ্ডা আগৰ দিনৰ পেচেঞ্জাৰ ট্ৰেইন আৰু মালগাড়ী কেনেকুৱা আছিলে আজি কিন্তু ট্ৰেইন চলামেই সপোন এটা আছিলে ট্ৰেইন চলোৱাৰ চাওঁ ড্ৰাইভাৰ কোনোবা আছেনে মই চলাওঁ নাই ড্ৰাইভাৰ নাই মই পেচেঞ্জাৰ হোৱাহে কপাল আৰু সেইফালে মই আমাৰ ড্ৰাইভাৰ গ'ল মানে বহিলোঁ ট্ৰেইনতে অলপ শুইয়ে লওঁ নেকি ট্ৰেইনখনতে আমিতো শুইহে যাওঁ ওপৰত শুবলৈ জেগাই নাই এইফালে আৰু সেই ভাগে চিটবোৰ তলত এটা শিলগুটি এইবোৰ কি হয় মানুহ এবাৰ লেতেৰা কৰি দিয়ে বৰ ফাল্টু মানে কিছুমান ড্ৰাইভাৰ আৰু কিমান দেৰিত পামগৈ আমি তিনিচুকীয়া টাউন এইখন কয়লা গাড়ী নহয় পেচেঞ্জাৰ হয় আগফালে ক'ত দিয়ে কয়লা এইখন কয়লাত চলিছিলে ন উঠি চাওঁ নাচাওঁ এইবোৰ ভয় লাগে ডুপ্লিকেট হ'লেও ভয় লাগে ন এইয়া ওপৰতে উঠি যাওঁ মই খুলিব পাৰি নাই চব চাবি লক হয় বে মানে খুলিবলৈ চিষ্টেমেই নাই খোলাৰ লক কৰি থৈছে ইয়াৰ ভিতৰত উঠি যাব মন আছিলে চাচোন কয়লা কেনেকুৱাকৈ আনিছিলে এনেকুৱা দাম সেইবোৰ এইটো কি হয় ন ওপৰত উঠিয়ে চামগৈ মই তলৰ পৰা নাচাওঁ বেয়া পাওঁ চাব উঠিব পাৰিছোঁ বাৰু বহুতখিনি ওখ দেখোন ভাগি পৰিব নি বাৰু নপৰি ন মোৰ এইবোৰ ভয় লাগে মেইন কথা উঠিম এইটো কি হয় মানে এইটো বস্তুটো ধৰিব পৰা নাই চব বহুত টাইট হয় এইবোৰ বহুত টাইট লিখিও দিয়া নাই ন কি হয় সেইখন ডিগবৈ মিউজিয়াম এইফালৰ পৰা ধৰি এইফাললৈকে এইটো মিউজিয়াম নহয় দেই এইখিনি আৰু আছে এইফালেতো কিবা ফেক্টৰী হ'বলেতো লোহা ফেক্টৰী ৰদ বনি আছে ডাঙৰ এইখন কেৰাহীখন পুৰণা দিনৰ 20টামান মানুহ সিজাই পেলাব এইখনত ৰাস্তা ক'ত নামিম বোলে এইটো এই কেৰাহীখন কমটি ডাঙৰ নেকি 20খন 4টা মানে ডাঙৰ হ'বল ক'ত 4টা 50টা 100টা মানে ডাঙৰ চাগে উঠিবলৈ বেয়া নহয় উঠা নমাকেইটাই ভয় বাইচান্স পৰি যাম এখন হাতত কেমেৰা এখন হাতত লাইভটো বচাম নে কেমেৰাটো জানো 50টামান মানুহে সিজাই পেলাব বাপৰে এইখন ঠিকে আছে ভিতৰতে দেখাইছিলে মানে হাতী কি বুলি কয় তেল কেনেকৈ উলিওৱা হৈছিলে বাট কেমেৰা নিব নিদিয়ে বেডলাক একো নাই গৈ থাকোঁ ইয়াৰ পৰা আৰু বেলেগ জেগাত যাওঁ ইয়াৰ পৰা
এইটো কি আনাথ আশ্ৰম নেকি? লকৰ চিষ্টেমটো ভাল দিছে কিন্তু দেই। অকণমান তললৈ হেঁচি দিলে মাংস খাই যাব, এৰি দিলে এই সোমাই গ'ল। দিছে আৰু কিছু ষ্টাইল। তোমাৰ পাৰ্মিশ্যন দিছে নাই এতিয়া নাজানো নহয়। এইফালে মই আহি ইয়াত পাই গ'লোহি। বেছি দেৰি নকৰোঁ, এতিয়া যামগৈ ঘৰলৈ। এইফালে আকৌ তোমাক কিবা এটা সুধিছে। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে? ভালে লাগে। পুখুৰী কেনেকুৱা লাগিলে? ভালে লাগিলে। ৰাইজৰ যদি ভাল লাগিলে কি কৰিব লাগে? ছাবস্ক্ৰাইব কৰি দিব লাগে। লাইক কমেণ্ট শ্বেয়াৰবোৰ কোনে কৰিব? সেই ৰাইজে কৰিব আকৌ। তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে অকণমান ছাবস্ক্ৰাইবাৰটো বাঢ়ি যায়। তেতিয়া আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ' দিবলৈ আৰু বেছি ভাল লাগিব। চ' আজিলৈ বাই বাই। সকলোৱে কিন্তু নাপাহৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ। বাই বাই, লাভ ইউ অল গাইজ।